ভূমিৰ অধিকাৰ ৰক্ষাৰ বাবে যিটো আমাৰ অসম চৰকাৰে যি কাৰ্যসূচী হাতত লৈছে বসুন্ধৰা 2.0 ইয়াত কিছুমান ক্ষেত্ৰত দেখা যায় বহিৰ্ভূমূলক দেখা গৈছে এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰী বিষয়াসকলে বহিৰ্ভূমূলক আচৰণ কৰা দেখা যায় আজি আমাৰ অসমত 5,80,709টা ভূমিহীন পৰিয়াল আছে বুলি চৰকাৰে কৈছে 12 লাখ লোকে আপোনাৰ বসুন্ধৰাটোত আবেদন কৰিছে ভূমিহীন লোক তাৰমানে যেতিয়া লোকপ্ৰিয় হৈছিলে বা ইকনমিক সাৰ্ভে হৈছিলে সেই সময়ত যিসকল মানুহ চৰকাৰী ভূমিত বহি আছিলে তেওঁলোকক ভূমিহীনত ধৰা নাই যিসকল মানুহ ফৰেষ্ট লেণ্ডত বহি আছিলে তেওঁলোকক ভূমিহীনত ধৰা নাই বহুত ভূমিহীন মানুহ আপোনাৰ গ্ৰেজিং ৰিজাৰ্ভ ফৰেষ্টত চৰকাৰী ভূমিত বসবাস কৰি আছিলে তেওঁলোকক কিন্তু হিচাপত ধৰা নাছিলে যাৰ কাৰণে এই 5,80,919টা ভূমিহীন পৰিয়ালৰ কথাটো শুদ্ধ নহয় গতিকে এই যে ইতিমধ্যে বসুন্ধৰা 2ৰ যোগেদি 12 লাখ মানুহ আবেদন কৰিলে আৰু বহুতো আবেদন কৰিবলৈ বাকী আছে যে সেই খণ্ড কৃষি ক্ষেত্ৰৰ লগত জড়িত এই লোকসকলক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে যিটো সময়ত আমি কৃষকসকলক কৃষি কৰাৰ কাৰণে অধিক ভূমিৰ ব্যৱস্থা কৰি দিব লাগে পট্টা দিব লাগে কিন্তু সেই সময়ত উপাধ্যক্ষ মহোদয় উচ্ছেদ কৰা হৈ আছে আজি কাজিৰঙা সম্প্ৰসাৰণৰ নামত উচ্ছেদ হৈছে চুনশিল বটাগুলিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজাতীয় অনুসূচিত জাতিৰ লোকক উচ্ছেদৰ পৰা ৰেহাই দিয়া হোৱা নাই দৰং জিলা ধলপুৰ শোণিতপুৰ নগাঁও মৰিগাঁও ধুবুৰী বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত নদী ভংগ যিসকল গৰাখহনীয়াগ্ৰস্ত লোক সেই এলেকাবিলাকৰ ভূমিৰ পৰাও মানুহক উচ্ছেদ কৰা হৈছে সেই মানৱ সমাজৰ ইতিহাস সোণালী অধ্যায় নে কলংকিত অধ্যায় সেইটো আমি পিছলৈ থলো সদনে বিবেচনা কৰিব আমি এই প্ৰসংগত মনত ৰখা প্ৰয়োজন চৰ অঞ্চলৰ ভূমি এবাৰ নদীয়ে ভাঙি নিয়াৰ পিছত ম্যাদী পট্টাৰ মাটি নদীয়ে ভাঙি লৈ যায় আকৌ কিছুদিন পিছত নদী ঘূৰি আহে সেইখিনি চৰ পৰে এই ম্যাদী পাট্টাদাৰসকলে তেতিয়া মাটিৰ আৰু স্বত্ব নাইকিয়া হৈ যায় যিটো ঠাই ম্যাদী মাটি গৰাখহনীয়াই খহাই লৈ গৈছে পুনৰবাৰ কিছু বছৰ পিছত যেতিয়া তাত আকৌ চৰ পৰি যায় তেতিয়া সেই মানুহজনৰ অধিকাৰ তাত নাথাকে সেই অধিকাৰকে তাত সুনিশ্চিত হ'ব লাগিছিল আৰু এই গৰাখহনীয়াগ্ৰস্ত মানুহবিলাকক বছৰি ইমান গৰাখহনীয়াগ্ৰস্ত হৈ আছে গৰাখহনীয়াগ্ৰস্ত মানুহবিলাকক চাৰ্টিফিকেটো দিয়া নহয় এই সদনত পূৰ্ব মই কেইবাবাৰো দোহাৰিছিলো যে গৰাখহনীয়াগ্ৰস্ত লোকসকলক যদি চাৰ্টিফিকেটটো দিয়া হয় যে অমুক মানুহৰ ইমান নম্বৰ ম্যাদী পট্টা ইমান ডাঙৰ ইমান অংশ মাটি গৰাখহনীয়াই খহাই লৈ গৈছে এই তথ্যখিনি মানুহৰ হাতত থাকিব চৰকাৰৰ হাততো থাকিব চৰকাৰক যদি আমি প্ৰশ্ন উত্থাপন কৰো যে এতিয়ালৈকে মুঠ কিমান বিঘা মাটি গৰাখহনীয়াগ্ৰস্ত হৈছে তেতিয়া হয়তো চৰকাৰ উত্তৰ দিয়ে তথ্য বিচাৰি থকা হৈছে লামচাম এটা হিচাপ দি দিয়ে কিন্তু এইটো এটা অন্যায় কৰি থকা হৈছে গৰাখহনীয়াগ্ৰস্ত লোকসকলক যাতে লগে লগে এটা চাৰ্টিফিকেট দিয়া হয় যে অমুক মানুহজনে ইমানখিনি মাটি গৰাখহনীয়াগ্ৰস্ত হৈছে বুলি এই প্ৰমাণটো দিব লাগে এই প্ৰমাণটো কিন্তু দিয়া হোৱা নাই গতিকে বসুন্ধৰা 2 ৰূপায়ণৰ সময়ত জাতি জনগোষ্ঠীৰ লোকৰ মাটিৰ পট্টা দিয়াৰ ক্ষেত্ৰত চৰকাৰী বিষয়াসকলে বৈষম্যমূলক আচৰণ কৰা দেখা যায় এনে বৈষম্যমূলক আচৰণে সবকা সাথ সবকা বিকাশ শ্লোগান অহাৰ হৈ পৰিছে গতিকে আমি যিখন সংবিধানৰ বলত আমি বিধায়ক হৈ ইয়ালৈ আহিছো মন্ত্ৰীসকল ইয়ালৈ আহিছে
আমি সেই সংবিধানৰ কথা পাহৰি গৈ আমি যেতিয়া বৈষম্যমূলক আচৰণ বৰ্তি হৈ যাওঁ তেতিয়াহ'লে আমাৰ এই যে আমি যেতিয়া শপত গ্ৰহণ লৈছো সেই শপত লোৱাৰ মূল্য কি থাকিব গতিকে সংবিধানৰ প্ৰতি আমি সকলোৱে শ্ৰদ্ধাশীল হ'বলৈ মই চৰকাৰক অনুৰোধ জনাইছো যদি আমি সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল হওঁ তেতিয়াহ'লে কিন্তু বৈষম্য বুলি কোনো শব্দ নাথাকিব গতিকে মই আজি বিধানসভাৰ পবিত্ৰ সদনত অসম চৰকাৰৰ ভূমিৰ লোকসকলক ভূমি আবণ্টন আৰু ভূমি পট্টা দিবলৈ ইতিমধ্যে তৃতীয় পৰ্যায়ৰ বসুন্ধৰা আঁচনি কাৰ্যকৰী কৰিবলৈ বসুন্ধৰা 2 আৰম্ভ কৰিছে এই আঁচনিৰ সহায়ত ভূমি আবণ্টন আৰু ভূমি পট্টা বিচাৰি যথেষ্ট সংখ্যক লোকে আবেদন দাখিল কৰিছে আৰু এটা বহুতো আবেদন দাখিল কৰি বাকী আছে এই চৰকাৰে বহু চৰ্চিত ইতিবাচক আঁচনি বসুন্ধৰা 2.0 ইয়াৰ পৰিপূৰ্ণ আৰু বৈষম্যহীনভাৱে কাৰ্যকৰী কৰাৰ দাবীত অসম বিধানসভাত মই সংকল্প ব্যৱস্থা উত্থাপন কৰিব বিচাৰিছো যে সমন্বিত আৰু সুসংগত বিকাশৰ লক্ষ্যত উপনীত হ'ব